হেল্ল' গাইজ, তোমালোকক আজি মই আৰ্মিয়ে ক্ৰিকেট খেলা দেখুৱাম ফুটবল খেলা দেখুৱাম। আৰু এইকেইখন হৈছে আৰ্মি গাড়ী কেইখন ইয়াতে ৰাখিছে আৰু ইয়াত টোটেল আৰ্মি গাড়ী 4-5খন মান আছে আৰু ইয়াৰ ভিতৰত বহুত আৰ্মি আহিছে আৰু এইফালে ফুটবল খেল আৰম্ভ হৈ আছে আৰু এয়া ফুটবল হৈ আছে আমাৰ কলেজৰ ভিতৰত খেলপথাৰখনত। এইফালে কেমেৰালৈ ভিডিঅ' কৰি আছে, ড্ৰোন উৰাইছে, মানে খেলখন যথেষ্ট ডাঙৰ আৰু ইম্পৰ্টেণ্ট। খেলখন ডাঙৰ বুলি এইকাৰণে কৈছে, ইয়াত মানে ডাঙৰ ডাঙৰ মানুহ আছে আৰু ড্ৰোন কেমেৰা সেইটোত থকাৰ লগতে আৰু হালধীয়া জাৰ্চি পিন্ধি থকা দলটো হাৰিল আৰু এইফালে এইটো দল জিকিল। চাই বহুত ভাল লাগিল আৰু ফুটবল দলটোত প্ৰায়ভাগে চব হিন্দী ভাষা কোৱা মানুহ আছে আৰু দলটোত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কম। আৰু এইফালে বজাৰ অলপ কৰি ললো। ইয়াৰ মাজতে আমাৰ অকল কিবা কাহিনী এটা হ'ল। কাহিনীটো এইটো, মানে আমি গৈ থাকোঁতে মানে 500 টকীয়া দেখিলো, তাৰপিছত ঘূৰি আহি চালোহি ৰাস্তাৰ মাজত পৰি থকা 500 টকীটো নকলি আছিল। এইটো 500 টকীটো আমাক মনে ধৰিছিলে বা এইটো এইবিলাক আছলি পইচাটো ইমান টাইম পৰি নাথাকে। ঠিক আছে, বাই নেক্সট টাইম নি ব্লগত লগ পাইছোঁ, ছাবস্ক্ৰাইবটো কৰি ল'বা।